হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পংকজ আপোনালোক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি 5 ছেপ্টেম্বৰ, তো শিক্ষক দিৱস আজি। তো পোনপ্ৰথমতে মোৰ শ্ৰদ্ধাৰ শিক্ষক গুৰুসকল, লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ বহু শুভকামনা জ্ঞাপন কৰিলোঁ। তো আজি আমাৰ কলেজত শিক্ষক দিৱস উপলক্ষে অনুষ্ঠান আছে। তো অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আজি আছে তিনি দুৱাৰৰ ৰণ। তো নাটক এখন আছে তিনি দুৱাৰৰ ৰণ, তো মানে বম ধামাকা একদম নাটক। তো নাটকখনত মই আছোঁ অলপ চিনত, সৰু চিনত। তো চাব আৰু বেলেগ কিবা সাংস্কৃতিক অনুষ্ঠান আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ।
আমি আকৌ যাব লাগে কষ্ট পাইছে কথা এই চুপ কৰি কথা বলছিলে বাহিৰা কথা নিজে দিব নাই এই ইয়াতে জিনিসা বিশ্বাস আছে মহারাজ কিন্তু আমার উপায় কি উলিয়াব লাগিব সমস্যাৰে সমাধান হয় আমিও আমাৰ সমস্যা সমাধান উলিয়াব লাগিব কিন্তু এটা বেয়া খবৰ আছে হ'ব কি বেয়া হ'ব এক তাৰে নিয়মে কিছু সহায়ৰ হাত আগবঢ়াইছে আপুনি যাক বন্ধু বুলি ভাবিছিল আজি তেওঁ আমাৰ বিৰোধী অভিৰতে আমি কি কৰিব লাগিব